বিজেপি নেত্ৰীৰ ঘৰত ওলাল পেকেটে পেকেটে স্কুল বেগ কম্বল আৰু সূতা। উল্লেখ্য যে বিজেপি নেত্ৰীৰ লগতে নগাঁও জিলা পৰিষদৰ উপসভানেত্ৰী ৰাণুমাই তেৰণপীৰ বাসগৃহত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখা আৰু চানমাৰী আৰক্ষী চলালে অভিযান। এই অভিযানত অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ কম্বল, সূতা আৰু স্কুল বেগ জব্দ কৰে। দুৰ্নীতি নিবাৰক শাখাই বৰ্তমানে নিজৰ জিম্মাত ৰাখিছে সামগ্ৰীসমূহ। কোনো নথি-পত্ৰ বিহীনভাৱে ৰাণুমাই তেৰণপীয়ে বাসগৃহত মজুত ৰাখিছিল এই সামগ্ৰীসমূহ। গুৱাহাটীৰ চানমাৰীকে ধৰি কেইবাখনো আৰক্ষী থানাত অবৈধভাৱে মজুত ৰখা কম্বল, সূতা আৰু বেগৰ গোচৰ ৰুজু হৈছে ৰাণুমাই তেৰণপীৰ বিৰুদ্ধে। বৰ্তমানে পলাতক অৱস্থাত আছে উপসভানেত্ৰী ৰাণুমাই তেৰণপী। কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ ৰিপৰ্টছ AWN24 নিউজ।